কস্তুৰী ব'লা আজি আমি এটা গেম খেলোঁ কি গেম চোৱা মই এই ৰছীডালত এটা পাক লগাম তুমি 1 মিনিটৰ ভিতৰত খুলিবা খুলিলো নাচাবা চকু দুটা বন্ধ কৰা আকৌ এটা পাক লগাম মই এইবাৰো খুলিলো গুড ইমান জলদি পাৰিলা কিন্তু অনুৰণ প্ৰেম আৰু বিশ্বাসত পাক নলগাবা মই আজীৱন খুলিব নোৱাৰিম মই নিজেই এটা জটিল প্ৰশ্ন তাৰ উত্তৰ তুমি মই মৰুভূমিৰ পালিচৰ তুমি সাগৰৰ মানি মই সীমিত শূন্য তুমি অসীম বিস্তৃতি দূৰ দিগন্ত চাওঁ ক'ত হেৰাল তোমাৰ কলিজাটো ক'ত হেৰাল কলিজাৰ ভিতৰত থকা তোমাৰ মায়াবী মনটো অনুৰণ প্ৰথমে বিচাৰি উলিওৱাচোন কলিজাৰ বাহিৰতে থকা মোৰ অকণমানি তিলটো এশটা প্ৰশ্নলৈ তোমাৰ ওচৰলৈ যাওঁ তোমাৰ প্ৰশ্নৰ এশটা উত্তৰ লৈ তোমাৰ ওচৰলৈ যাওঁ তোমাৰ ওচৰ পালেই প্ৰশ্নবোৰ হেৰাই উত্তৰবোৰো তোমাৰ মুখলৈ মাথো থৰ লাগি চাই ভাবোঁ অনুৰণ তুমি কি দুৰ্দান্ত ডকাইত নিমিষতে কাঢ়ি লৈ যোৱা মোৰ মুখৰ শব্দবোৰ হৃদয়ৰ ভাৱনাবোৰ আৰু মই এটা পেণ্ডুলাম হৈ তোমাৰ সন্মুখত দুলি থাকোঁ কঁকাললৈকে বৈ পৰা তোমাৰ মেঘালী চুলিত সোণাৰু ফুলিছে ভালকৈ চোৱা সোণাৰু নে কৃষ্ণচূড়া সোণাৰু ফুলক কৃষ্ণচূড়াও ফুলক এজাৰ নুফুলাবা মাথো ফোনত ইমান বিজি যে ঠিক আছে বিজি থাকা কোনো আক্ষেপ নাই যাৰ লগতে ব্যস্ত নাথাকা তুমি একান্ত তোমাৰ এটা সময়ৰ পাছত পিয়াহ শেষ হ'ব তোমাৰ পাকস্থলী যেতিয়া ভৰি পৰিব কাষত পৰ্যাপ্ত পানী থাকিলেও তুমি খাব নোৱাৰিবা মই জানো তেতিয়া তুমি পানীখিনিলৈ চাই চাই বহি থাকিবা নতুবা এই ঠাইখিনিৰ পৰা আঁতৰি যাবা পিছে কস্তুৰী তুমিওতো প্ৰায় ব্যস্ত থাকা কাৰ লগত যদিহে নহয় কৃষ্ণ গহ্বৰৰ দৰে তোমাৰ পেট তোমাৰ পাকস্থলীও এদিন ভৰি পৰিব হয়তো হঠাৎ পাকস্থলীৰ দেৱাল ভাঙি পানীবোৰে সাগৰৰ ছুনামিৰ দৰে চাৰিওফালৰ পৃথিৱী বুৰাই পেলাব ব্যস্ত মই মাথো মোৰ লগত
তোমাৰ দৰে বেলেগ বেলেগ পুখুৰী নদী নতুবা সাগৰৰ পানী খাব নোৱাৰোঁ তোমাৰ দৰে নহওঁ মই অতৃপ্ত আত্মা মোৰ পিয়াহ আঁতৰাবৰ বাবে মোৰ হাতত থকা অকণমান পানীৰ গিলাচটোৱে যথেষ্ট নাপাওঁ যদি এইখিনি পানীও তোমাৰ কাৰণে চকুলো টুকা মোৰ চকু পানীখিনিয়ে পৰ্যাপ্ত পুখুৰী নতুবা নদীৰ কথা নকবা সাগৰো মোৰ পৰা বহু নিলগত ইমান দূৰলৈ বাট কৰিবাই যাবলৈ শকতি নাই এই অভাজনৰ নাখাওঁ এনেও সাগৰৰ পানী নিমখীয়া খাবই যদি লাগে নিমখীয়া পানী নিৰ্ভয়ে নিঃসংকোচে পি পেলাম তোমাৰেই চকুৰ পানী বিশ্বাস নাই অনুৰণ একো বিশ্বাস নাই ব্ৰহ্মাণ্ডৰ এনে কোনো জলাশয় নাই যি ঠাইৰ পানী তুমি খোৱা নাই বিদ্যা শপত মই কাহানিও দেখা নাই কাহানিও ইমান পিয়াহত আতুৰ মানুহ পৃথিৱীৰ ইতিহাস চলাথ কৰিও তেনে মানুহৰ একো ভগ্নাৱশেষ পোৱা নাই তোমাৰ হবি কিয়নো প্ৰেমৰ গছপুলি ৰুওঁ আৰু কাটি পেলাওঁ কাটি পেলোৱা কি অদ্ভুত কথা কোৱা গছবোৰ লহপহকৈ বাঢ়ি আহে বতাহত হালে জালে ফুল ফলেৰে জাতিষ্কাৰ হৈ উঠে বাটৰুৱাক ছাঁ দিয়ে আশ্ৰয় দিয়ে চৰাই চিৰিকটিক এই গছবোৰক তুমি কাটি পেলোৱা গছবোৰক কাটি পেলোৱাটো মোৰ ধৰ্ম মোৰ কৰ্তব্য চাহগছ দেখিছা নহয় দেখিছোঁ কিন্তু চাহগছৰ লগত প্ৰেমৰ গছ সকলো কথাতে ৰিজনি নাখাতে গছবোৰৰো নিজস্ব জীৱন আছে জীয়াই থকাৰ আনন্দ আছে গছবোৰ ৰুই তুমি যি পুণ্য অৰ্জন কৰা আকৌ পাপৰ বোজা লোৱা সিহঁতক কাটি কি পাপ কিহৰ পাপ এই পাপৰ চাৰ্টিফিকেট কোনে দিয়ে ঈশ্বৰ ক'ত ঈশ্বৰৰ কথা উলিয়াই টপিক সলনি নকৰিবা স্বীকাৰ কৰা মাথো তোমাৰ আজব হবি উভালি পেলোৱা তোমাৰ দুৰ্বোধ্য হবি হ'ব পাৰে মোৰ হবি আজব দুৰ্বোধ্য কিন্তু মই মৰুভূমিৰ কেকটাছৰ দৰে মই য'ত যি আছোঁ গজি উঠিছোঁ য'ত ইয়াৰ পানীবোৰ মোৰ শত্ৰু মোৰ পৰা বহু দূৰৈত জুইৰ দৰে তপত বতাহখিনিও পুতি পেলাব বিচাৰে মোক বালিৰ পাহাৰবোৰে চোৱা কস্তুৰী এনেকুৱা পৰিৱেশৰ মাজতো মই যি আছোঁ দেহত পানীৰ কণিকা বহন কৰিছোঁ হয় মই প্ৰেমৰ গছ ৰুওঁ আৰু কাটি পেলাওঁ মই ভাবোঁ কাটি পেলোৱা ঠাইখিনিৰ পৰাও মোৰ দৰে দুখ বেদনা সহি পুলি পোখা মেলি প্ৰেমৰ গছ গজি উঠক বটবৃক্ষ হৈ প্ৰেমৰ গছ জি থাকক ঈশ্বৰক বিশ্বাস কৰা নে কস্তুৰী কৰা নে ঈশ্বৰক বিশ্বাস অনুৰণ তুমি যে জীয়াই আছা গছ লতিকাবোৰ সেউজীয়া হৈ আছে
বিচিত্ৰ ৰঙৰ পখিলা, বিভিন্ন আকৃতিৰ পশু পক্ষী, ধুমুহা, শিলাবৃষ্টি, সাগৰ নদী, জান-জুৰি, এইবোৰে কি প্ৰমাণ নকৰে ঈশ্বৰ আছে? তুমি চকুৰে দেখিছা, কাণেৰে শুনিছা, নিজৰ মতে ভাবিব পাৰিছা, খোজৰ বেগ মন্থৰ, তীব্ৰ, মন গলি কৰিব পাৰিছা, সময়ত খং, সময়ত হাঁহি, পলে পলে প্ৰেমৰ অনুভূতি। সংসাৰত ইমানবোৰ সপোন থকাৰ পাছতো কেৱল মোৰ সপোনকে দেখিলা, ইমানবোৰ কথা থকাৰ পাছতো কেৱল মোৰ কথাবোৰত পতিয়ন গলা। এইবোৰে কি প্ৰমাণ নকৰে ঈশ্বৰ আছে? কস্তুৰী, আইনষ্টাইনে কয় ঈশ্বৰ নাই, স্বামী বিবেকানন্দই কয় ঈশ্বৰ আছে, হকিংছে কয় ঈশ্বৰ নাই, মহাত্মাই কয় ঈশ্বৰ আছে, কালামে কয় শক্তি এটা আছে ঈশ্বৰৰ দৰে, ৰামকৃষ্ণ পৰমহংসই কয় ঈশ্বৰ আছে, জা পল চাৰ্টে কয় ঈশ্বৰ নাই, যীশু ৩১, বিবেকানন্দ ৩৯, ৰামকৃষ্ণ ৪০। ঈশ্বৰ যি বিশ্বাসী তেওঁলোকো নবকতেই সৰি পৰিল। যীশু ক্ৰুচবিদ্ধ, মহাত্মা গুলীবিদ্ধ। উপাসনা মুহূৰ্তত ভূমিকম্পত গীৰ্জা খহি হাজাৰজনৰ মৃত্যু, হজযাত্ৰী পদপিষ্ট হৈ অমৰনাথ যাত্ৰাত পাহাৰ খহি। কোন ঈশ্বৰে তোমাক ক'ব সময়ৰ আৰম্ভণি কেতিয়া কেনেকৈ হৈছিল? কোন ঈশ্বৰে তোমাক ক'ব মানুহৰ ৰোগ পীড়াৰ কাৰণবোৰ কি? কোন ঈশ্বৰে তোমাৰ নিচিনা ছটফটি এজনী কস্তুৰীৰ জন্ম দিব, যি অমৰ আৰু সময়ৰ শেষ মুহূৰ্তলৈকে অমৰ হৈ থাকিব? তাৰ পাছতো তোমাৰ কি যুক্তিহীন যুক্তি? ঈশ্বৰ আছে, ঈশ্বৰ আছে। বিশ্বাস অবিশ্বাস আছে নাই, নাই আছেৰ দুৰ্বৃত্ত জালত আমি কিয় বন্দী? আমি কিয় যুক্তি অযুক্তিৰ ৰণক্ষেত্ৰত সময়বোৰ হত্যা কৰিছোঁ? মনত আছেনে কস্তুৰী? কিমান দিনৰ মূৰত আমি জোনাকৰ দলিচাত একেলগে খোজকাঢ়িছোঁ, কিমান দিনৰ মূৰত বিশ্বাসৰ দলিচাত বহি আমি আকাশৰ তৰা গণিছোঁ, কিমান দিনৰ মূৰত তোমাৰ বুকুৰ পাহাৰেদি মই অকণমানি জিলি এটা হৈ সাগৰৰ দিশে ঢাপলি মেলিছোঁ। দুখ আৰু হতাশাৰ প্ৰতিটো ক্ষণত মোৰ সহযাত্ৰী হোৱা তুমি কি মোৰ বাবে ঈশ্বৰতকৈ তুচ্ছ? ইমান পৰে আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানত বিশিষ্ট কবি ডাঃ নৰেন কুটুমৰ কবিতা সংকলন ভালপোৱাৰ কথোপকথনৰ কবিতাসমূহৰ ধাৰাবাহিক পাঠৰ ৩য় খণ্ডটি শুনিলে। কবিতা পাঠ কৰিলে মদাৰজ্যোতি আৰু তন্নিতা ভৰদ্বাজে। এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব অহা শুক্ৰবাৰে।